মই ডক্টৰ মঞ্জুৰা মোহন কলিতা, প্ৰাক্তন কৃষি সঞ্চালক আৰু তাৰ আগতে মই অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিলোঁ আৰু বৰ্তমান মই অসম উদ্যান সমিতিৰ সভাপতি হৈ আছোঁ। আজি 2024 চনৰ 5 জুন তাৰিখত আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ আমাৰ অসম উদ্যান সমিতিৰ কাৰ্যালয়ৰ চৌহদত। আৰু আজি আমি ব্যতিক্ৰমী আমি এটা পালন কৰিছোঁ, আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ। আমাৰ ওচৰতে এটা গণেশ মন্দিৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, সেই স্কুলৰ পৰা আমি 30গৰাকী 15গৰাকী ছাত্ৰ 15গৰাকী ছাত্ৰী লৈ আমি আমাৰ এই যিটো বিশ্ব পৰিৱেশ দিৱস আমি গছপুলি ৰোপণটো আমি ইয়াত কৰিছোঁ আমাৰ চৌহদত। আৰু এই আমাৰ দেৱদাৰু পুলি আমি ৰোপণ কৰিছোঁ। আৰু এই ৰোপণ কৰোঁতে আমি ছাত্ৰ ছাত্ৰীসকলক যি নৱপ্ৰজন্মক আমি এই যিটো গছপুলিৰ যিটো গছৰ যিটো মাহাত্য, যিটো উপকাৰিতা, যিটো দৰকাৰী বৰ্তমান যুগত আজিৰ দিনত, সেইখিনি আমি হাতে কামে দেখুৱাই তেওঁলোকক থিয়ৰিটিকেলিও শিকালোঁ আৰু লগতে প্ৰেক্টিকেলিও কৰিছোঁ। আৰু সকলোতকৈ উল্লেখযোগ্য কথাটো হ'ল এই যে আজি নৱপ্ৰজন্মই এইবিলাক প্ৰায়বিলাক পাহৰি গৈছে। আজি গোটেই আমাৰ এই 30জন ল'ৰা ছোৱালী তেওঁলোকে কৈছে যে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে গছপুলি ৰুবলৈ পাই অতি সুন্দৰ মানে খুব ভাল পাইছে। এটা কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে এই যে আজিৰ দিনটোত চাৰিওফালে সকলোৱে গছপুলি ৰুৱে, কিন্তু আমাৰ এটা ব্যতিক্ৰমী আমাৰ এটা ইয়াত প্ৰগ্ৰেম লৈছোঁ যে ইয়াত আমাৰ যিটো কৃষি বিশেষজ্ঞ আমাৰ আছে, কৃষি বিশেষজ্ঞসকলৰ ফালৰ পৰা হাতে কামে গাঁত কেনেকৈ খান্দিব লাগে, গাঁতটোত পুলিটোৰ কাৰণে কিমান সাৰ দিব লাগে, কেনেকৈ ধৰণৰ মাটি দিব লাগিব, কিমান উন্নত মাটি দিব লাগে, সেইখিনি আমাৰ বিশেষজ্ঞসকলে এই ল'ৰা ছোৱালীসকলক শিকাই দিছে। আৰু মই অনুৰোধ কৰিম যাতে সকলো গছপুলি যিটো ভাল পোৱা মানুহ আছে সকলোৱে এই গছপুলি ৰুওঁতে এইখিনি যাতে কি পুলি তাত পুলিটোত কি দিব লাগিব, পুলিটোৰ গাঁতটো কিমান ডাঙৰ হ'ব লাগিব আৰু কেনেকৈ ৰুলে পুলিটো অতি সুন্দৰভাৱে সুন্দৰ হ'ব, এইটো এটা সকলোকে মই আহ্বান জনাইছোঁ যাতে এইখিনি শিকি লৈ পেলাই গছপুলিটো ৰুৱে। আৰু লগতে এই যে গছপুলিটো অকল ৰুলেই নহ'ব, ৰোৱাৰ পিছত যিটো পৰিচৰ্যা পিছৰ সেইখিনি যাতে ৰাখে। পুলিটো ৰুই দিলোঁ গুচি গ'ল, থাকিলে ছাগলীয়ে খালে, গৰুৱে খালে বা মৰি গ'ল, এইটো যাতে নহয়। সেইখিনি যাতে পিছৰ পৰ্যায়ত প্ৰত্যেকেই সেই পুলিটো যাতে পৰ্যবেক্ষণ কৰি ৰাখিব পাৰে, সেইখিনি মই অনুৰোধ কৰিম। এইখিনি কথা কৈ মই আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন বিশ্ববাসীক এইটো এটা মই মোৰ ফালৰ পৰা এটা মেছেজ পঠিয়ালোঁ যাতে এই মেছেজটো যাতে সকলোৱে মন কৰি ৰাখে। আৰু তেতিয়াহ'লে আমি ভাবোঁ এই যদি আমাৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখৰ বিশ্ব পৰিৱেশ দিৱস সেইটো আজি উদযাপনৰ যিটো সাৰ্থকতা আমি লাভ কৰিব পাৰিছোঁ। ধন্যবাদ।